নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটি পুনৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইজনী মোৰ ভতিজী, তাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ওলাই আহিছোঁ দেই। কিয় আছে দেই? হাই কৈ দিয়া ধন। মই দোকানলৈ বুলি আমি দুজন দোকানলৈ বুলি গৈ আছোঁ। এই কথা ক'ব পৰা হৈছে সুধিব দেই গাইজ। এতিয়া আহিছোঁ আৰু ইগন'ৰ কৰি দিব দেই, যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ। তাই যিহেতু তাইৰ বহুত 13 বছৰে হৈছিল কাৰণে কথা ক'ব পৰা হৈছে, শুনোৱাইছোঁ দেই। গুড মৰ্ণিং। ভালনে? মই ভালে আছোঁ। অঁ, আপোনালোকে মোৰ ভিডিঅ' চাব। মই এইফালে তাইক মই চিপছ এপেটিত দি ঘৰলৈ বুলি কৈ আছোঁ দেই দুজনী। এইফালে মই কলেজলৈ গৈ আছোঁ গাড়ীত উঠিবলৈ। এইখিনিতে সদায় মই গাড়ীত উঠিবলৈ তিনিআলিলৈ বুলি ওলাই আহোঁ। তো এয়া দেখিছিলে গাড়ীখন আহিলে। গাড়ীখনতে মই এতিয়া কলেজলৈ যাম। চিধা ক্লাছ কৰি এতিয়া ওলাইছোঁ। তো চাই থাকক। এইফালে মই হাতত ইমান পইচা লৈছোঁ, কিয় লৈছে গম পাব ভিডিঅ'টো একেলগে চাই থাকিলে। গৈ আছোঁ কলেজৰ অফিচলৈ বুলি। সেই পইচাখিনি লৈছিলোঁ, সেই পইচাখিনি জমা দিবলৈ, যিহেতু সেয়া আছিলে এডমিশ্যনৰ পইচা। আমি এবছৰৰ ফিজ যিহেতু আমাৰ 16,000 হয়, সেইটো কাৰণে সকলোৱে দিব নোৱাৰে কাৰণে আমাৰ কলেজত ছমাহৰ মূৰত আধা দিব লাগে। সেইখিনি সুবিধা আমাৰ কলেজৰ পৰা কৰি দিছে, যিহেতু সকলো দিয়াৰ সাধ্য নাথাকে, যিহেতু সেইবাবে গোটেই কেইজনীয়ে এডমিশ্যন ল'লোঁ, মানে পইচা জমা কৰিলোঁ। এতিয়া আমাৰ ক্লাছো এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ দুইজনী। তো ভিডিঅ'টো আজিলৈ ইমানে আছিলে। আজিলৈ আহিছোঁ, বাই।